হয় নমস্কাৰ বন্ধুসকল, আজি মই নতুন অধ্যায়ৰ আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এন নামৰ লোকৰ ৰাশিফল শিতানটো বন্ধুসকল, আহক আমি জানি লওঁ তেওঁলোকৰ ৰাশিফলৰ কি হ'ব পাৰে। প্ৰেম, শিক্ষা, টকা, স্বাস্থ্যৰ, দাম্পত্য আৰু কামত কি হ'ব তাকে আমি বন্ধুসকল জানি লওঁ। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি চকু ৰখাটো বিশেষ দৰকাৰ। তেওঁলোকৰ সৰু সুৰা কামত স্বাস্থ্যৰ অৱনতি দেখা যায় আৰু বিশেষকৈ বন্ধুসকল 40 বছৰৰ বয়সত তেওঁলোকৰ স্বাস্থ্যৰ বেছি অৱনতি হোৱা যোগ দেখা যায়। আপোনালোকে স্বাস্থ্যৰ প্ৰতি বেছি যত্ন ল'বলৈ চেষ্টা কৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ শিক্ষাৰ ক্ষেত্ৰত বন্ধুসকল তেওঁলোকৰ খুব ভাল। 10 আৰু 12 ক্লাছলৈকে আপোনালোকৰ শিক্ষা বহুত অগ্ৰগতি দেখা যায়। তাৰপিছত বন্ধুসকল অলপ আপোনালোকৰ শিক্ষা কমা যোগ দেখা যায়। আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব আৰু 10% লোকেই শিক্ষাত বহুত সফলভাৱে উপকৃত হয় আৰু 40% লোকেই বন্ধুসকল শিক্ষাত তেওঁলোকৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰখাটো বিশেষ দৰকাৰ। তাৰপিছতে বন্ধুসকল আমি ক'ব ওলাইছোঁ, যোনসকল বন্ধু বান্ধৱীসকলে তেওঁৰ জীৱনত এতিয়ালৈকে একো কৰিব পৰা নাই বা কামত একো কৰিব পৰা নাই, তেওঁলোকে 30 বা 35 বছৰ বয়সৰ ভিতৰতে যদি কিবা এটা ভাল কামত হাত নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতে কামত যোগ দেখা নাযায়, ভৱিষ্যতে বিফল হ'ব পাৰে। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰখাটো বিশেষ দৰকাৰ। 35 বছৰ পাৰ হ'বলৈ নিদিব, তাৰ আগতে আপোনালোকে কিবা নহয় কিবা এটা কামত হাত দিবলৈ চেষ্টা কৰিব, নহ'লে পিছত বন্ধুসকল আপোনালোকৰ বহুত কষ্ট হ'ব পাৰে। তাৰপিছতে বন্ধুসকল প্ৰেমৰ কথা ক'ম। প্ৰেমত বন্ধুসকল 25% লোকেই সফল হয়, কিন্তু বাকী লোকসকল সফল হ'ব নোৱাৰে। প্ৰেমত বন্ধুসকল সফল হোৱাৰ মেইন উদ্দেশ্য হ'ল আপোনালোকৰ একাগ্ৰতা লাগিব আৰু ইজনৰ প্ৰতি সিজনৰ ভাল মনোভাৱ লাগিব, তেতিয়াই সফল হ'ব পাৰিব। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এন লোকসকলৰ ক্ষেত্ৰত মই দেখিছোঁ যথেষ্ট পৰিমাণে প্ৰেমত সফল হোৱা দেখা যায় আৰু প্ৰেম কৰি বিবাহ হোৱাৰো যোগ দেখা যায় বন্ধুসকল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ দাম্পত্য জীৱনলৈ। দাম্পত্য জীৱনত তেওঁলোকৰ পাৰিবাৰিক জীৱনত অলপ অশান্তিও দেখা দিয়ে। আপোনালোকে বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশতো মনটো কেতিয়াবা অস্থিৰ হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে চেষ্টা কৰিব আৰু মনত দৃঢ়তা ৰাখিব, তেতিয়া আপোনালোকে সুন্দৰভাৱে দাম্পত্য জীৱনটো অতিবাহিত কৰিব পাৰিব। তাৰ লগতে মনৰ বন্ধুসকল একাগ্ৰতা লাগিব, তেতিয়াহে আপোনালোকে কাম কৰা সফল হ'ব পাৰিব। তাৰপিছতে বন্ধুসকল টকাৰ কথা ক'ম। টকাৰ বন্ধুসকল আপোনালোকে সুন্দৰভাৱে অৰ্জন কৰিব পাৰিব, আপোনালোকক মাত্ৰ লাগিব এটা একাগ্ৰতা। আৰু দ্বিতীয় কথাটো হ'ল বন্ধুসকল আপোনালোকৰ মিছলীয়া বন্ধুৱে আপোনালোকক বিপথে নিব পাৰে, তাৰ প্ৰতি আপোনালোকে চকু ৰাখিব আৰু মানুহক ইমানো সহায় নকৰিব যে আপোনালোকক বিপদত পেলায়। তাৰপিছতে বন্ধুসকল আনক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে আপোনালোকে। সেইকাৰণে বন্ধুসকল সহায় কৰোঁতে আপোনালোকে চাই ল'ব যে এওঁক সহায় কৰিলে ভাল হ'বনে নাই, চাই বুজি সহায় কৰিবলৈ চেষ্টা কৰিব। উঠি পৰি লাগিলে আপোনালোকে বিপদত পৰিব পাৰে। ইমানে আছিল বন্ধুসকল আজিৰ এন লোকসকলৰ ৰাশিফলৰ শিতানটো। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক এই অধ্যায়ৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, আকৌ পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ নমস্কাৰ।